এয়া আপোনালোকে উপভোগ কৰিলে যোৱাবাৰী গাঁৱৰ গাভৰু ন শিকাৰু গাভৰুসকলে কাহি নৃত্য আপোনালোকক অনুষ্ঠিত কৰিলে, আপোনালোকক প্ৰদৰ্শন কৰিলে। এতিয়া আমি যাবলৈ বিচাৰিছোঁ নখা মিছাৱা হঠাৎ বৰষুণ মাতা নৃত্য যোৱাবাৰী গাঁৱৰ পাহাৰী হঠাৎ বোৱাৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। গতিকে নখা মিছাৱাৰ যিসকল বোৱাৰী অংশগ্ৰহণ কৰিছে তেখেতলোকক আমি অকণমান সন্মুখলৈ আহিবলৈ জনোৱা হৈছে। ইয়াৰ পিছতেই এতিয়া হৈ যোৱা সাংচী মিছাৱাৰ যিটো কাহি নৃত্য এতিয়া আপোনালোকে উপভোগ কৰিলে যোৱাবাৰী গাঁৱৰ খৰলা অৰ্থাৎ গাভৰুসকলৰ দ্বাৰা। দৰঙী গাঁৱৰ পৰা আপোনালোকক প্ৰদৰ্শন কৰিব নখা মিছাৱাৰ পিছতেই সাংচী মিছাৱা খৰলা আৰু পান্থাই ডেকা আৰু গাভৰু একেলগে মিলি পেলাই এই কাহি নৃত্যটো আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিব। গতিকে
আমি এতিয়া আগবাঢ়িব ওলাইছোঁ নখা মিছাৱা। এই বৰষুণ মাতা নৃত্যটি আপোনালোকলৈ যোৱাবাৰী গাঁৱৰ যিসকল প্ৰিয় ভাষাত কয় পাহাৰী অৰ্থাৎ বোৱাৰী আৰু খৰলা গাভৰু একেলগে আমি এই নৃত্যটো অংশগ্ৰহণ কৰিবলৈ কাৰণে জনোৱা হৈছে। সময় যিহেতুকে গতিশীল, সময় ৰৈ থকা নাই, গতিকে আমি যোৱাবাৰী গাঁৱৰ পাহাৰী আৰু খৰলা একেলগে নখা মিছাটোত অংশগ্ৰহণ কৰিবলৈ জনোৱা হৈছে। তাৰ পিছতে আমি দৰঙী গাঁৱৰ তিৱা ভাষা সাহিত্য চৰ্চা কেন্দ্ৰৰ তৰফৰ পৰা ল'ৰা আৰু ছোৱালী অৰ্থাৎ ডেকা আৰু গাভৰু খৰলা পান্থাই একেলগে আপোনালোকৰ আগত সাংচি মিছৱাৰ প্ৰদৰ্শন কৰিব। তাৰ পিছতে আমি আকৌ যিখিনি আমাৰ লাইট হ'ব নৃত্যখিনি আমি একেলগে শেষ কৰিম। তাৰ পিছতে টেকতে আমাৰ যিটো আমি বাদ্যযন্ত্ৰ বজাবলৈ শিকি থকা হৈছে, এতিয়া সম্পূৰ্ণ হোৱা নাই, সেই 4টা নৃত্য আছে। বৰত বিনন্দীয়া নৃত্য আৰু মাছমৰা নৃত্য 2টা আছে। দৰঙী গাঁও আৰু যোৱাবাৰী সংমিশ্ৰণত 2টা নৃত্যই আপোনালোকৰ আগত প্ৰদৰ্শন কৰা হ'ব। তাৰ পিছতে আছে বাপুজী কোঁৱৰ আৰু ছায়াৰাণী মালাঙৰ গীতৰ শৰাই আপোনালোকলৈ আগবঢ়াব। তেখেতলোকেও আমি গম পোৱা মতে আহি আমাৰ মাজত উপস্থিত হৈছে। সেয়েহে আপোনালোকে আজি অনুষ্ঠানসমূহ খুব সুন্দৰকৈ উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া আমি আগবাঢ়িব লৈছোঁ নখা মিছাৱা বৰষুণ মাতা নৃত্য। এই বৰষুণ মাতা নৃত্যত আপোনালোকে কিছু বস্তু হয়তো উপভোগ কৰিব পাৰিব। যেতিয়াই বৰষুণ আহে বেং জপিয়াই, নহয় জানো? আৰু তেতিয়া কি হয় বাৰু, আমাৰ খেতিয়ক ভাই ককাইসকলে কি কৰে, পথাৰলৈ যায়, হাল মাৰে, কঠীয়া পেলায়, কঠীয়া উঘলে আৰু কঠীয়া ৰুৱে। এই নৃত্যটিত এই বস্তুখিনিকে আমি আপোনালোকক অকণমান উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব। এতিয়া আমি আগবাঢ়িব লৈছোঁ নখা মিছাৱা জৰাবাৰী গাঁৱৰ পাহাৰী আৰু খৰলা বোৱাৰী আৰু গাভৰুৰ জৰিয়তে এই নৃত্যটি আপোনালোকলৈ আগবঢ়াইছোঁ। চিয়াপাঙাই